মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় সাধু শুনিছা। যাৰ যাৰ ঘৰত ককা আইতা আছে নিশ্চয় ধুনীয়া ধুনীয়া সাধু কয়, আৰু আমাৰ মা দেউতাসকলেতো কয়েই সাধু। গতিকে সাধু শুনি বেয়া পোৱা নিশ্চয় কোনো নাই। গতিকে এইবাৰ আমি ইংৰাজী সাহিত্যটো এটা সাধু উপভোগ কৰিম, যাৰ নাম হৈছে দ্য গল্ডেন টাচ, আৰু অসমীয়াত হ'ব এটা সোণালী স্পৰ্শ। সাধুটো পঢ়াৰ আগতে আমাক এটা এক্টিভিটি দিছে। যিহেতু এইবাৰ আমাৰ ইংৰাজী কিতাপখনত এক্টিভিটি বহুত আছে, হয়নে? আৰু সেই এক্টিভিটিবোৰ কৰি আমাৰ বেয়াও নালাগে। গতিকে সাধুটো পঢ়াৰ আগতে আমি এই এক্টিভিটিটো কৰি চাওঁ। ৰিড দ্য চেণ্টেন্স ইন দ্য বক্সেছ এণ্ড মেটছ দেম উইথ দ্য পিকচাৰ্ছ। ৰাইট দ্য নেম অফ ইটছ কেৰেক্টাৰ ইন দ্য স্পেচ প্ৰভাইডেড। ইউ মে টেক হেল্প ফ্ৰম দ্য নেমছ ইন দ্য বক্স গিভেন বিলো। যে তলত 3খন চিত্ৰ দিছে, আৰু সেই চিত্ৰকেইখন কিন্তু এটা বিশেষ চৰিত্ৰ, ইটছ কেৰেক্টাৰ চৰিত্ৰৰ চিত্ৰ দিয়া হৈছে। কাষত তেওঁলোকৰ বিষয়ে বৰ্ণনাও দিয়া হৈছে, বক্সৰ ভিতৰত দেখিছানে? আৰু সেই চিত্ৰকেইখনৰ তলত খালী ঠাই দিয়া আছে। কাষৰ কথাখিনি কোনটো চৰিত্ৰৰ লগত মিলিছে আমি সেইমতে তেওঁলোকৰ নামবোৰ লিখিব লাগিব। আমাক সহায় হোৱাকৈ বক্সৰ ভিতৰত কিন্তু নাম 3টাও দি দিছে। গতিকে আহাচোন আমি এবাৰ চেষ্টা কৰি চাওঁ। প্ৰথমটো দিছে হি ইজ এ ব্ৰেভ, তেওঁ এজন সাহসী, লয়েল নিষ্ঠাবান, এণ্ড কিং য়ং উইজাৰ্ড, আৰু এজন ডেকা য়ং উইজাৰ্ড মানে যাদুকৰী শক্তি থকা ব্যক্তি। গতিকে এই চিত্ৰ 3খনৰ ভিতৰত কোনখন তোমালোকৰ হয় যেন লাগিছে? হেৰি পটাৰৰ নাম নিশ্চয় শুনিছা। হেৰি পটাৰৰ কিতাপো আছে, ছিৰিজো আছে। তোমালোকে হয়তো কিছুমানে কিতাপো পঢ়িছা আৰু ছিৰিজখনো চাইছা। গতিকে তেওঁ এজন সাহসী, লয়েল এণ্ড কিং য়ং উইজাৰ্ড আছিলে, কাইণ্ড অফ য়ং উইজাৰ্ড। গতিকে তেওঁ হ'ব হেৰি পটাৰ। গতিকে প্ৰথমৰ বক্সৰ কথাখিনি আমি একেবাৰে শেষৰ চিত্ৰখনৰ লগত মিলাব লাগিব। নেক্সট, চি ইজ এ কাৰেজিয়াছ এণ্ড কম্পেনশ্যনেট ছুপাৰ হিৰ'ইন। কৈছে যে তেওঁ এগৰাকী সাহসী, কাৰেজিয়াছ, তাৰ লগে লগে কম্পেনশ্যনেট অৰ্থাৎ মানুহৰ কল্যাণকামী চিন্তা কৰা, কৰুণা দয়ালু এগৰাকী ছুপাৰ হিৰ'ইন। ইয়াৰ ভিতৰত কোন হ'ব পাৰে? নিশ্চয় তোমালোকে এইটো সহজেই অনুমান কৰিব পাৰিছা। প্ৰথম চিত্ৰখনত থকা উণ্ডাৰ ওমেন হ'ব এই কথাখিনিৰ লগত মিল থকা গৰাকী। লাষ্ট আমাৰ থাকিলে হি ইজ এ ছুপাৰ হিৰ' হু ফাইটছ এগেইনষ্ট ইভিল ফ'ৰ্চেছ টু প্ৰটেক্ট হিউমেনিটি। যে তেওঁ এজন ছুপাৰ হিৰ' যিয়ে ফাইটছ কৰে অৰ্থাৎ যুদ্ধ কৰে, আৰু কিহৰ কাৰণে? যিখিনি বেয়া শক্তি আছিলে ইভিল ফ'ৰ্চেছ, আৰু যি বেয়া শক্তিয়ে আমাৰ মানুহক আক্ৰমণ কৰে, আৰু সেই বেয়া শক্তিসমূহক ৰোধ কৰিবৰ কাৰণে তেওঁ যুঁজিছিলে, প্ৰটেক্ট টু হিউমেনিটি। আৰু এয়াতো নিশ্চয় তোমালোকে ক'ব পাৰিবা, কাৰণ সকলোৱে শক্তিমান নিশ্চয় চাইছা বা শক্তিমানৰ বিষয়ে জানা। যিদৰে হেৰি পটাৰৰ ছিৰিজ আছিলে, কিতাপ আছিলে, তেনেকৈ শক্তিমানৰো এখন চিৰিয়েল আছিলে, যিখন চাই আমাৰ শৈশৱকালটো পাৰ হৈ গৈছে। গতিকে আমাৰ একেবাৰে শেষৰজন ছুপাৰ হিৰ' কোন হয়? শক্তিমান। এইখিনি আছিলে দ্য গল্ডেন টাচৰ প্ৰি ৰিডিং, অৰ্থাৎ সাধুটো পঢ়াৰ আগতে আমি কেইজনমান বিশেষ চৰিত্ৰৰ ব্যক্তিৰ বিষয়ে জানি ল'লোঁ। এতিয়া লেটেষ্ট টকত দিছে ইমাজিন ছামৱান উইথ এ মেজিক ৱাণ্ট টু গ্ৰাণ্ট ইউ ছুপাৰ পাৱাৰ। হোৱাট ছুপাৰ পাৱাৰ উড ইউ চুজ এণ্ড হোৱাই? যে তোমাক মেজিক ৱাণ্ডে এনেকুৱা এটা শক্তি দিলে, ঐশ্বৰিক শক্তি, সেই শক্তিটো তুমি কি ল'বা, আৰু সেই শক্তিটো পোৱাৰ পিছত তুমি কেনেকুৱা ধৰণৰ কাম কৰিবা, সেই সম্পৰ্কে ভাবিবাচোন, আৰু লগৰ সমনীয়াৰ লগত বা তোমাৰ ইংৰাজী শিক্ষকগৰাকীৰ লগত শ্বেয়াৰ কৰিবা। পৰৱৰ্তী সময়ত আমি দ্য গল্ডেন টাচ সাধুটো আলোচনা কৰিম। প্ৰথমে ৰিডিং, তাৰপিছত আমি অসমীয়াত সুন্দৰকৈ ভাঙনি কৰিম। গতিকে তোমালোকে চাই থাকিবা পাঠশালা।